Hi guys, welcome to my channel Lakshmi Jokham. আশা কৰোঁ সকলোৰে খবৰ পাতি ভাল। বাকী আপোনালোকৰ বা মোৰ খবৰ পাতি ভাল বেয়া সেইটো পিছত ক'ম, কিন্তু তাৰ আগতে এটা কথা অতিকৈ আমি গুৰুত্ব দিবলগীয়া হৈছে যে দেশৰ ৰাজনীতিৰ খবৰ কেনেকুৱা। দেশৰ ৰাজনীতিৰ খবৰ একেবাৰে গৰম আৰু হাই ফাই হৈছে বৰ্তমান। তো ইতিমধ্যে আপোনালোকে গম পাইছে যে ৱেষ্ট বেংগলত কি পৰিস্থিতিৰ সন্মুখীন কৰিবলগীয়া হৈছে দেশৰ ৰাজনীতিয়ে। ইতিমধ্যে আমি গম পাইছোঁ যে যোৱা 4 তাৰিখে মে'ৰ 4 তাৰিখে ইতিমধ্যে ইলেকশ্যনৰ ৰিজাল্ট দিছে, আৰু ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ লগে লগে ৱেষ্ট বেংগলত যি মমতা দিদিৰ শাসন চলি আছিলে তৃণমূল কংগ্ৰেছৰ, তো সেয়া অধ্যায় পৰি গ'ল আৰু বিজেপিৰ চৰকাৰ গঠিত হ'বলৈ যাই আছে। তাত বিজেপিয়ে গৰিষ্ঠ সংখ্যক ভোটত তাত জয়লাভ কৰিছে, লগতে 100+ এপ্ৰক্স টু 100ৰ আশে পাশে আসন লাভ কৰিছে ইতিমধ্যে। যিটো মমতা যি আপোনাৰ তাত CM আছিলে, প্ৰাক্তন বুলি ক'ব লাগিব এতিয়া, তো তেখেতৰ সেই কথাটো হজম হোৱা নাই, আৰু যাৰ বাবে তেখেতেও ইতিমধ্যে কৈ দিছে যে কোনোপধ্যে CM পদৰ পৰা ৰেজিগনেশ্যন ছাবমিট নকৰে, ৰিজাইন নিদিয়ে। তো আচলতে তাত হ'ব কি? আৰু ইতিমধ্যে তাত যিটো আপোনাৰ পৰিস্থিতিৰ সন্মুখীন হৈ আছে সকলো ৰাইজ তথা ইতিমধ্যে ৰাজনীতিৰ লগত জড়িত গোটেইখিনি ব্যক্তি, বহুত 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 ভয়ংকৰ হৈ আছে পৰিস্থিতি। ত' গাইজ, আপোনালোকৰ মনত আছে নে যে কিছুদিন আগত ৱেষ্ট বেংগলত এজনী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল, যি এগৰাকী ডক্তৰ আছিল। তেওঁ অন্যাৰ হকে মাত মতাৰ বাবে তেখেতক ধৰ্ষণ কৰি দলগতভাৱে হত্যা কৰা হৈছিলে। তো সেই ছোৱালীজনী কিন্তু যেতিয়া আপোনাৰ কংগ্ৰেছ চৰকাৰ চলি আছিলে, তাত তৃণমূল কংগ্ৰেছ, তেতিয়া তেওঁ ন্যায় পোৱা নাছিলে। তো ন্যায় যিহেতু পোৱা নাছিলে, তাৰ পিছত এতিয়া ৰিচেণ্টলি কি হৈছে যে যিটো ইলেকশ্যন গ'ল, তাত সেই ছোৱালীজনীৰ মাতৃয়ে ইলেকশ্যন খেলিছে, বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থিত্ব কৰিছে। তো বহুত গৰিষ্ঠ সংখ্যক ভোটত তেখেতেও জয়লাভ কৰিছে। তো ইলেকশ্যন যিটো হৈছে, তাত নট অনলি পলিটিকেল বা ৰাজনীতিক এটা ইলেকশ্যন যে ভোট দিছে কোনোবা জয় হৈছে চৰকাৰ বনাওক, তেনেকুৱা নহয়। তাত বহুত এক্সাইটমেণ্ট, বহুত ইমোশ্যন, বহুত আপোনাৰ ইটোৰ প্ৰতি সিটোৰ আপোনাৰ ক্ষোভ, এই সকলোবিলাক জড়িত হৈছে। তো সেইকাৰণে এই যিটো ইলেকশ্যন ৱেষ্ট বেংগলত হৈ গ'ল আৰু যিটো ৰিজাল্ট ইতিমধ্যে আহি পালে, তো সেইটো আটাইতকৈ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যেন দেশৰ ৰাজনীতিৰ যিটো ইতিহাস, তাত যেন এনেকুৱা ইলেকশ্যনক লৈ কিনে বা ৰাজনীতিক লৈ কিনে আগতে এনেকুৱা ঘটনা হোৱা নাছিলে। ইতিমধ্যে হয়তো আপোনালোকে গম পাইছে যে তাত যিগৰাকী বৰ্তমান ৰাজনীতিত আপোনাৰ বিজেপিৰ ফালৰ পৰা যিটো চৰকাৰ গঠন হ'ব, CM হ'বলৈ যাই আছে, শুভেন্দু অধিকাৰী, তেখেতৰ যিজন পাৰ্চনেল এছিষ্টেণ্ট আছিলে, তেওঁৰ ৰিচেণ্টলি হত্যা কৰা হৈছিল। সম্পূৰ্ণৰূপে 100% হত্যা বুলি এতিয়ালৈকে হয়তো প্ৰমাণ হোৱা নাই, কিন্তু যিটো এভিডেঞ্চ বা আপোনাৰ যি হিচাপত তেখেতক মৰা হৈছে, যিখিনি পোৱা গৈছে, সেইটো হিচাপত এনেকুৱা লাগিছে যে এইটো এটা প্লেনিং মাৰ্ডাৰ হয়। তো তেখেতৰ যিজন মাতৃ, তেখেতৰ মাতৃয়েও ইতিমধ্যে তৃণমূল কংগ্ৰেছক ইয়াৰ বাবে হত্যাৰ দায়ী বুলি তেখেতে অভিহিত কৰিছে। তো এনেকুৱা এটা পৰ্যায়লৈ আহি পৰিছে তাত যিটো ৰাজনীতি, যেন কোনোবাই চৰকাৰ গঠন কৰিবলৈ যাই আছে, সেই মুহূৰ্ততে তেখেতসকলৰে CMৰ যিজন পাৰ্চনেল এছিষ্টেণ্ট, তেওঁকে হত্যা কৰি দিয়া হ'ল, তেওঁকে মাৰি দিয়া হ'ল। কি এটা পৰিস্থিতি হৈ আছে ভাবি চাওক। তো তাত চৰকাৰ গঠন কৰিব নে আপোনাৰ ইফালে সিফালে কোনোবা ৰাজনীতিৰ হকে মাত মাতিব, নে নিজৰ ব্যক্তিগত স্বাৰ্থত নিজৰ জীৱন ৰক্ষা কৰিব, তেনেকুৱা পৰিস্থিতি হ'বলৈ যাই আছে। ইয়াৰ উপৰি তাত ইতিমধ্যে দেখা পাইছে মেবি ৰিলছ বা ভিডিঅ'বিলাকত, ফেচবুকত, নিউজত, সাধাৰণ পৰ্টেল নিউজবিলাকত, যে তাত যিখিনি মেইনলি মুছলিম কমিউনিটিৰ মানুহ আছে, তো তেখেতসকলেও আপোনাৰ বিজেপিক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে, ছাপোৰ্ট কৰিছে। তেখেতসকলে ইতিমধ্যে তেখেতসকলে ভাষ্য প্ৰকাশ কৰিছে যে কোনো ধৰণৰ মহিলাসকলক বা কিবা তেনেকুৱা ধৰণৰ সা সুবিধা একো এটা দিয়া হোৱা নাছিলে। তাত কোনো স্বাধীনতা নাছিলে, কোনোবাই কিবা অন্যায়ৰ হকে মাত মাতিলে তেখেতক মাৰি দিয়া হৈছিলে বা তেখেতৰ এগেইনষ্টত একশ্যন লোৱা হৈছিলে চৰকাৰৰ ফালৰ পৰা। তেনেকুৱা সেই আগৰ তৃণমূল কংগ্ৰেছ চৰকাৰখনক তেখেতসকলে দোষাৰোপ কৰিছে। তো মেবি সেই আপোনাৰ যিবিলাক ইমোশ্যন বা ইটোৰ প্ৰতি সিটোৰ আপোনাৰ যিটো এটা এক্সাইটমেণ্ট ইলেকশ্যন অহা বুলিও, গোটেইখিনি সমুদায় লগ লাগি সকলোৱে কি বিজেপিক ভোট দিছে আৰু বিজেপি তাত জয়যুক্ত হৈছে,
আৰু বহু বছৰৰ মূৰত মানে এনেকুৱা এটা ঘটনা হৈছে যে তাত তৃণমূল কংগ্ৰেছত মমতা দিদিৰ যি ৰাজত্ব চলি আছিলে সেয়া মানে ওৰ পৰিছে। তো এই কথাটো মমতা দিদিৰ ফালৰ পৰা মানে হজম হোৱা নাই, আৰু তেওঁ মানে কৈছে যে এয়া মানে সম্পূৰ্ণ গোলমাল হয়, মানে কোনো ধৰণৰ ইয়াতে সম্পূৰ্ণ নিকা নিৰ্বাচন হোৱা নাই। EVM মেচিনত খেলি মেলি লগাইছে, কিবা কিবি কাউণ্টিঙত ইছ্যু কৰিছে, সেইকাৰণে জিকিছে বিজেপি। তো তেনেকুৱা চামথিং যে মানে দোষাৰোপ কৰিছে মমতাৰ ফলত। তো মমতাৰ দিদিয়ে ইতিমধ্যে কৈ দিছে যে তেওঁ ৰেজিগনেশ্যন নিদিয়ে। যি CM পদত আছিলে তেওঁ, তো তাৰ পৰা মানে তেওঁ ৰিজাইন নকৰে। যদি ৰিজাইন নকৰে তেনেহ'লে তাৰ ঠাইত কি হ'ব পাৰে? তো তাৰ ঠাইত এনেকুৱা হ'ব পাৰে যে ৰাষ্ট্ৰপতি শাসন তাত হ'ব পাৰে, চলিব পাৰে, য'ত মানে ৰাষ্ট্ৰপতিৰ ফালৰ পৰা আপোনাৰ এটা অধিকাৰ থাকে যে তেওঁ তাত যিজন CM আছে তেখেতক বৰ্খাস্ত কৰিব পাৰে, মানে চাইড কৰি দি নিজৰ ফালৰ পৰা চিলেক্ট কৰি কিনে কোনোবা এজনক CM বনাই দিব পাৰে, আৰু যাক CM বনাই দিব তেওঁৰ আণ্ডাৰত সম্পূৰ্ণৰূপে মন্ত্ৰীমণ্ডল বহিব। তেনেকুৱা এটা পৰিস্থিতি। চ' এইটো হৈছে সাংবিধানিক এটা ৰুল। তো এনেকুৱা মেবি হ'ব পাৰে যদিহে সঁচাকৈ মমতাৰ দিদিৰ ফালৰ পৰা ৰেজিগনেশ্যন নাহে। আগলৈ এনি আপডেট নিশ্চয় জনাবলৈ চেষ্টা কৰিম মই। ভিডিঅ'টো চবকে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।